ভাৰত ৰত্ন তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ বৰিগুগ বনভাগ মণ্ডল বিজেপিৰ উদ্যোগত নলবাৰী স্বাস্থ্য বিভাগৰ সহযোগত ঘগ্ৰাপাৰস্থিত বনভাগ বহুমুখী সমবায় সমিতিৰ কাৰ্যালয়ৰ বাকৰিত এটি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয়। শিবিৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰিগুগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। অনুষ্ঠানত নলবাৰী জিলা মহিলা মৰ্চাৰ সভানেত্ৰী মাধৱী ৰাজবংশী, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ, ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা, মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক বিজয় বৰ্মন, মনোজ ডেকা, সম্পাদক শ্যামন্ত শৰ্মা, বুবুল দাস, ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাকে ধৰি ঘগ্ৰাপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাক্তৰ এম বিনয় সিংহকে ধৰি স্বাস্থ্য বিভাগৰ নাৰ্ছ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। উক্ত শিবিৰত প্ৰথমে ৰক্তদান কৰে মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱাই। ইয়াৰ পিছতেই মণ্ডলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক দলীয় কৰ্মকৰ্তাই শিবিৰটোত ৰক্তদান কৰে। শিবিৰটোত নলবাৰী জিলা বিজেপিৰ সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰে ভাৰত মাতাৰ ওচৰত বন্তি প্ৰজ্বলন কৰি ভাৰত ৰত্ন তথা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতি আলোকপাত কৰি তেওঁ আদৰ্শৰে দলীয় কৰ্মীসকলক অনুপ্ৰাণিত হ'বলৈ আহ্বান জনায়। আজি প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীৰ ৯৭ সংখ্যক জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টীয়ে যি সুশাসন দিৱস হিচাপে পালন কৰি আহিছে তাৰ অংশস্বৰূপে আজি আমি ভাৰতীয় জনতা পাৰ্টী বৰিগুগ বনভাগ মণ্ডল সমিতিয়ে এটি ৰক্তদান শিবিৰৰ আয়োজন কৰিছোঁ আৰু ইয়াত প্ৰায় শতাধিক আমাৰ দলৰ কাৰ্যকৰ্তাই আজি ৰক্তদান কৰিব। গতিকে আমি ইয়াত ঘগ্ৰাপাৰৰ বনভাগ বহুমুখীৰ যি কাৰ্যালয় আছে তাৰ প্ৰাংগণত এই শিবিৰটো আমি ইতিমধ্যে আমাৰ আনুষ্ঠানিকভাৱে উদ্বোধন হৈ গ'ল আৰু প্ৰায় আমাৰ ৬-৭জন কাৰ্যকৰ্তা ইতিমধ্যে ব্লাড দিয়া সমাপ্ত হ'ল আৰু বাকী প্ৰায় শতাধিক কাৰ্যকৰ্তা ইতিমধ্যে ৰেডি হৈছে। কেইটা বজাৰ পৰা আৰম্ভ হৈছিল? এইটো ঠিক আমাৰ যদিও টাইম আছিল ১১ বজাৰ পৰা, কিন্তু আমি প্ৰায় ১১:৪০ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াত আমাৰ মেডিকেলৰ আমাৰ ঘগ্ৰাপাৰ ব্লক PHCৰ SDM ছাৰৰ লগতে আমাৰ মেডিকেলৰ যি কাৰ্যকৰ্তা আছে তেখেতসকলে আমাক সহায় সহযোগ কৰিছে। ৰক্তদান মহৎ দান, কি ক'ব এই ক্ষেত্ৰত? চাওক যে আজিৰ এই দিনটো পবিত্ৰ দিন আমাৰ কাৰণে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে পবিত্ৰ দিন, ৰাইজৰ কাৰণে পবিত্ৰ দিন, যে সুশাসক হিচাপে অটল বিহাৰী বাজপেয়ী যি স্বনামধন্য অটল বিহাৰী বাজপেয়ীদেৱে যি সুশাসক হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ লগতে এক আদৰ্শগতভাৱে আমি ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছোঁ যে আমি অকল ৰক্তদানেই নহয়, সামাজিকভাৱে সেৱা কৰাৰ আমাৰ যি মানসিকতা, সেই মানসিকতা প্ৰতিজন কাৰ্যকৰ্তাৰ মাজত স্বতঃস্ফূৰ্তভাৱে আমি দেখিবলৈ পাইছোঁ। আমি আজি এই চাইকতে আমি বিভিন্ন ধৰণৰ সামাজিক কাম ইতিমধ্যে আমি কাম কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টী অকল এক ৰাজনৈতিক দলেই নহয়, ই এক সামাজিক সংগঠন হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা হৈছে। আমি যোৱা সময়ত যি সামাজিক কাম বা সেৱামূলক কাম কৰিছোঁ তাৰ লগতে আজি আমি ৰক্তদান কৰিবলৈ আমি আজিৰ এই পবিত্ৰ দিনটোত পাই আমি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ। ৰক্তদান মহান দান আৰু আমাৰ ইয়াত নলবাৰীত বিশেষভাৱে যথেষ্ট কিডনী কেঞ্চাৰ এনেকুৱা জটিল ৰোগৰ যথেষ্ট মানে বেমাৰী আছে আৰু আমি আজি প্ৰায় ইয়াত যি শতাধিক ৰক্তদান আমি কৰিম, আশা কৰোঁ যে এই শতাধিক ৰক্তদান কৰাৰ পিছত আমি যথেষ্ট সংখ্যক এনেকুৱা ৰোগীক আমি ব্লাড দিবলৈ সক্ষম হ'ম। বাহাৰঘাটৰ পৰা অনুপ কলিতাৰ ৰিপৰ্ট, নিউজ 7।